কামে কামগিলা কৰি শেষ কৰি আনিবই নোৱাৰো কিমান আৰু কাম কৰিমে পুৱাই ভাত ৰান্ধিব লাগে দিনত ৰান্ধিব লাগে ৰাতি ৰান্ধিব লাগে কেৱল ৰান্ধোতেই যায় কাম কৰোঁতেই যায় অসমৰ মচুকাৰে মুখ্যমন্ত্ৰীজনৰ নাম কি অসমৰ মুখ্যমন্ত্ৰীজনৰ নাম হ'ল হিমন্ত বিশ্বকৰ্মা অসমৰ মুখ্যমন্ত্ৰীৰ নাম হ'ল হিমন্ত বিশ্বকৰ্মা তৰকাৰীগিলা শুনে শেষে হ'ল আৰু আনবাৰে হ'ল পৰহিকে আনবা লাগব দে শুকুৰা বিৰা বজাৰৰ পৰা চাচোন ওলকবিকেইটা শুকাই গেল আজিকালিৰ বস্তু 7 দিন 5 দিন নহওঁতে শুকাই যায় তাতে বেছি সাৰ মাৰা বস্তু পেঁচগিলাখান গাজা ওলাই যায় পচি যায় কি হ'ব মোৰো চাদৰ মেখেলা জেগা ওলাই পেলাই চাদৰখন জাপি থবা আছে খালি পুৱাই আৰু মই সৰস্বতী পূজাত যাব লাগিব হলকানতে পলিপাই মনটো নাই মনটো ভাল লাগে নাই কিবা নাকাতি আপাতো মাত চাত আকৌ শুনা নাই এতিয়াতো ৰাতি আৰু ক'তো নাযায়ো তাক একবাৰ যাই চাবাই লাগিল যাওঁ ৰ মই চাই আহোঁ হলে এতিয়া মা পঢ়ি আছা পলিয়াটো কিন্তু মনটো ভাল লাগা নাই মা কিয় ভাল লগা নাই কচোন কিয় ভাল লগা নাই মোৰ নহয় কথা এটা কিবা বহুত চিন্তা হৈ আছে চিন্তা হৈ আছে কি চিন্তা হৈছে কালি সৰস্বতী পূজা না কালি সৰস্বতী পূজা কি হ'ল তাতে সৰস্বতী পূজা মানে কি হৈছে মা মোৰ যাবা মন আছিল কিন্তু এতিয়া কেনেকে যাম মোৰ তাকে চিন্তা হৈ আছে মা কিয় যোৱাৰ কাৰণে চিন্তা লাগছে কালি কি হৈছে মা মই কয়তো হা কালি মানে আমাৰ যে ৰমেশ খুৰা তো দাদাৰ লগত মই কালি ফুৰবা গেতলো নহয় ফুৰবা যাওঁতে দাদাই তাৰমানে ফোনত লগ এটাক কৈ দিল অ ভাই মই সৰস্বতী পূজা নাযাওঁ কিয় নাযায় কৈছে যে মই ভাল পোৱা আপিয়ে নাতে মোক কেনেকে যাম এনেকে কৈছে তাৰপিছত মোৰ তাকে চিন্তা হৈছে এতিয়া মোৰোতো ভাল পোৱা আপি নাতে মই কেনেকে সৰস্বতী পূজাত যামে ভাল পোৱা আপিৰ লগত সৰস্বতী পূজাত নাযায় নহয় এইবিলাক পঢ়া ল'ৰা ছোৱালীৰ কাৰণে এই সৰস্বতী দেৱীৰ পূজাখন পাতা হয় সেই পূজাত পঢ়া ল'ৰা ছোৱালীয়ে স্তুতি কৰিব লাগে যে সৰস্বতী মাই আমাক বিদ্যা দিয়া জ্ঞান দিয়া সেইটোৰ কাৰণতে সৰস্বতী পূজাখন পাতা যায় গম পাইছা তথাপিও কি তথাপিও দাদাটো এনেকে কতি মই ভাল পোৱা আপি নাই কেনে নাযাং বুলি কতি এইটো পঢ়া ল'ৰা ছোৱালীৰ কাৰণে এই পূজাখন এই ভাল পোৱা ল'ৰা ছোৱালীৰ কাৰণে সৰস্বতী পূজাখন নহয় এই সৰস্বতী মাই বিদ্যা দিয়ে পঢ়া ল'ৰা ছোৱালীক জ্ঞান দে বুদ্ধি দে মই তোক প্ৰশ্ন এতিয়া সুধিম কব পাৰিবি না যেতো মোৰ সৰস্বতীৰ বাহন কি বাহ মানে কি বাহনৰ কথা সৰস্বতী মাই কিহত বহি থাকে সৰস্বতী মাই গেন্দে ফুলত কি বহা দেখিলো মই দিনা ফটো এখনত গেন্দে ফুলত বহে আৰু একবাৰ কচোন মনত কৰি কিবা আছিল গেন্দে ফুল নেকি মা ৰাজহাঁহত বহি থাকে সৰস্বতীৰ বাহন ৰাজাহাতে এই ৰাজাটো কেনেকে বহে মা কেনেকে বহে ৰাজাটোৰ পিঠিত বহি থাকে মানে এই মানুহ এটা কেনেকে বহে ৰাজাটো থাকে আৰু কিবা কৰি ৰাজাও বহে দেচোন কব সৰস্বতীয়ে যে হাতত লৈ থাকে বাজনাটোৰ নাম ক
এই যে দীঘলাকে যে আতিলিটো না মা তো আমার যে দেতা এটা যে দীঘলাকে এই যে কিবা বান্ধা যে দতা সেই দতাটো নেকি মা সেই দোতৰা নহয় সেইটো বিনা বাজনা সেইটো বিনাটো কেনেকে বাজনা হব পালে মা সেইটোতো মানে বিনা পানী থিয়াতালে দে এখন হল বিনা পানী থিয়েটাৰ আৰু সৰস্বতী লোৱাটো হল বিনা সেইটো বাজনা মাৰি সৰস্বতী ও বুজি পাইছো আৰু এই সৰস্বতী পূজাটো মানে সেই ভাল পোৱা ল'ৰা ছোৱালীয়ে ভাল পাই পাৰ্কত যোৱা ঘূৰি ফুৰা সেই পূজা নহয় এই পূজাটো হল পঢ়া ল'ৰা ছোৱালীৰ কাৰণে আৰু পঢ়া ল'ৰা ছোৱালীয়ে সেই পূজাত যায় ধূপ ধূনা চাকি জ্বলে সৰস্বতী মায়ে স্তুতি কৰিব লাগে হে মা সৰস্বতী আমাক বিদ্যা দিয়া জ্ঞান দিয়া বুদ্ধি দিয়া সেনেকে তেওঁক স্তুতি কৰিব লাগে তাৰ পাছত তেওঁৰ প্ৰসাদ খাই ঘৰত আহি মানে পঢ়িব লাগে ভালকে পঢ়ি পেলাই ডাঙৰ মানুহ হ'ব লাগে আৰু যেতিয়া পঢ়া হ'ব সেই কিতাপখন জাপি থব লাগে থৈ টেবুলত বঢ়িয়াকে থৈ লাগে বুজি পাইছ এইটো সৰস্বতী কোনো সেই ভাল পোৱা ল'ৰা ছোৱালীৰ কাৰণে ফেশ্বন কৰা বা পাৰ্কত যোৱা নহয় বুজি পাইছো মা বুজি পাইছা বুজি পাইছো মা মই কালি তোৰ লগতে যাম দে মা হ'ব মই যাম এনেও যাম মই মই কি পিন্ধিম মা তই কি পিন্ধিবি অ তই স্কুলৰ ড্ৰেছ জোৰাকে পিন্ধিবি নানো হ'ব দে মা মই ভক্তিহে কৰিম না হ'ব মা মই যাম দে কালি তোৰ লগত হ'ব দে মা এতিয়া মই পঢ়লো নেকি মা এতিয়া পঢ়ি পাছত ভাত পানী খাই সলকান্তে শুই কালি সলকান্তে উঠি সৰস্বতী পূজাত যাব লাগিব যাই সেৱা কৰিব লাগিব আৰু কি কৈছিলি মা এই কিবা পঢ়া কথাও কৰিব লাগে না সেৱা কৰি পঢ়িব লাগে আৰু সেৱা কৰি কিতাপখন জাপি পেলাই টেবুলত নি থব লাগে এতিয়া পঢ়লো নেকি মা এতিয়া পঢ়ি থাক মনটো ভাল লাগে এতিয়া মই যাম দে মা সোনকালে ভাত দিবি দে মই এতিয়া ভাত বনাম হ'ব মা